আজি একদম সিম্পল ভিডিও এটা লৈ আহিছো ভিডিও মানে আপোনালোক ভিডিও বনাম বুলি ভাবা নাছিলো তথাপি ভাবিলো আৰু যে আপোনালোক সৰু ভিডিও এটা বনাই দিওঁ আপোনাক কোনোবা উপকৃত হ'ব পাৰে ভিডিওটোৰ পৰা মানে মোৰ ভতিজাটোৰ স্কুলত কিবা মানে এনে আৰু ৰুম ডেকোৰেট কৰিবলৈ কিবা বনাই দিব লাগে ই কিবা এটা বনাই দিব ক'লে আৰু মই ভাবিলো এইটো এটা বাহৰ মুঢ়া দি মানে বাহৰ মুঢ়া বুলি ক'লে ভুল হ'ব এইটো বাহৰ পাব এটা হয় আৰু মানে এয়া এইফালে এয়া আৰু এটো মই সৰু টুকুৰা এনে কাটি লৈছো এতকে ডাঙৰ হলে অকন মানে বহল হলে বেছি ভাল হয় বস্তুটো মই কিন্তু মানে এটো বনাই থোৱাই আছিল এটা হেকানে মই এটোকে ললো কাটি গুটি অকমান এটো এটা ডিজাইন এটা দি দিছো আৰু এনেকৈ এয়া সব ধুনিয়াকে আৰু এতিয়া মই ইয়াতে দেখিছেনে এই আঁকি লৈছো আপোনালোকে দেখিছে না নাজানো এয়া পেন্সিলে মই ইনে অকনমান আঁক এটা দি লৈছো আৰু মানে এটা মানে সুবিধা এটা হ'ব কাৰণে আৰু এয়া মই লৈছো এটো ক্লে এটো মানে মই আগতে ব্যৱহাৰ কৰা না মই ইনে আপোনাৰ শিল্পকাৰ ব্যৱহাৰ কৰো কিন্তু এই দোকানীজনে এটো ক্লে দি পঠালে এটো এটা কেনেকা কি কাম হয় মই নাজানো তথাপি এটো ইউজ কৰিছো এতিয়া মই যেহেতু বনাব লাগিব আৰু এয়া সক এই দুটা মই এটা পেকেট মানে ফালি ললো এয়া ফালি বলে দুটা বেলেগ দুটা থাকে বেলেগ মানে একলগে মিক্স কৰি ললো এয়া মিক্স কৰি লোৱা হৈ গৈছে বহুত বেছি সময় ৰাখিলে কি টান হৈ যাব পাৰে তে প্ৰথমে মিক্স কৰি ললো আৰু এয়া মই লৈছো এটা পাউডাৰ অলপ ইয়াতে মই কাগজখনত লৈ লম মানে যেতে যেনেকে আপোনাকে আমি মানে আটা যেনেকে মঠিলে পাউডাৰ মানে আটা বা ময়দা কৰি ব্যৱহাৰ কৰো তেনেকৈ পাউডাৰ কোন ব্যৱহাৰ কৰিছো ইয়াৰ কাৰণে এতেটো লাগি নধৰে আৰু এতিয়া মই একদম সিম্পল কে বনাম যেহেতু সৰুলৰা হয় তো সৰুলৰাৰ কাৰণে বনাইছো প্ৰথমে মই এনেকৈ কৰি লম এয়া এই যে বাঁহডালত জিডাল মই মানে গাগছটো আৰু ফুলৰ মানে যেটো গাগছটো বনাইছো এনেকৈ মানে দি যাম এটা লাগি থাকিবৰ কাৰণে মই মানে ইয়াতে ফেভিকল ইউজ কৰিম আৰু ফেভিকলটো আপোনাক দেখাই লওঁ এটা ফেভিকল ইউজ কৰিছো এটো যেনে তেনে টানি মেলি খুলিলো মই মানে ফুটাই দিলো খুলিব নোৱাৰি এটা দিগদাৰ হৈছে উলিয়াবলে আঠাটো আৰু এটো ইয়াতে সব এনেকৈ লগাই দিম তো আঠাটো একানে দিছো যাতে মানে এটো যেটো বাঁহটো পুৰা শুকাই আছে বাহৰ চঙাটো তো হেকানে যাতে এৰাই না যায় পিছত হেকানে আঠাটো দি দিছো ইয়াতে এইটো পিছত ধুনিয়া টান হৈ যাব আৰু ইয়াসো এনেকৈ বনাই লৈছো বাকি আকৌ বনাব এটো বেছি সময় মিলোৱাৰ পিছত বেছি সময় থাকিলে টান হৈ যাব পাৰে হেকানে অকমান খৰধৰ কৰিছো এতিয়া এই পাত এখিলা বনাব লৈছো প্ৰথমে এনেকে মানে হাতৰে ধুনিয়াকে গোল কৰি লৈছো লৈ পেলাই ইয়া দিছনে এনেকৈ চেপেটা কৰি দিছো ইয়া ইমান কৈ থকা প্ৰয়োজন নাই আপোনালোকে চাই থাকিলেই বুজি পাব অকমান জোঙাকে উলিয়াই দিছো আৰু এডাল দিছনে গোটেই আলুকে লগাই ললো ইয়া ইয়াতে বহুত দিন এইবিলাক কাম কৰাই নাই কিমান কি হ'ব নাজানো আৰু আপোনালোকক বনাইছো কাৰণে আপোনালোকক দেখুৱাইছো আৰু ভিডিওটো এয়া পাতখিলা এটা লগাই দিছো এয়া সব দেখিছেনে পাতখিলা এটা এনেকে লগাই দিছো ভাইয়াছো কাটাৰ এখন লৈছো পুৰণা আপোনালোকে যি কোনো কলম চলম বা এনেকুৱা কটাৰিও ল'ব পাৰে আৰু ইয়াতে মই এনেকৈ পাতখিলা মানে আগ এটা লগাই দিম আৰু ধুনিয়াকে যাতে দেখিবলৈ ভাল হয় এই আছে দেখিছেনে জানো এনেকৈ আৰু নাকটো লগাই দিছো তো আগে লগাই ল'ব লাগে ইয়াত লগোৱাৰ পিছত অকন অসুবিধাহে হয় আগতে মই এনেকুৱা ধৰণৰ ভিডিও বনাই দেখুৱা না আপোনালোকক সেইকাৰণে মানে মই অকমান দিগদাৰে পাইছো বনাই থাকিলে হৈ যাব আৰু এসো আৰু হৈছে বাকিখিনি পাটো এনেকৈ লগাই লওঁ
আৰু এখিলা পাত ৰেডি কৰি ৰাখিছোঁ এখিলা ইয়াতে দি দিম ইয়াত একদম ভালদৰে লাগি ধৰিবৰ কাৰণে মই আঠাটো ব্যৱহাৰ কৰিছোঁ এইটো পিছত শুকালে যাতে এৰাই নাযায় এইটো একদম টান হৈ যাব শুকাই পেলাই আপোনালোকে গমেই পায় ইয়াতে মই পাতখিলাৰ ইয়াতে ডিজাইনটো কাটিয়ে দিওঁ তেতিয়া মানে সুবিধা হয় এয়া চব এয়া লগাই দিলোঁ খিলা পাত এয়া আৰু বাকী খিলা পাতো একেধৰণে লগাই যাম এনেকৈ পাতখিলা এয়া বনাই দিছোঁ ইয়াতে দি দিম এয়া চব খিলা পাতো ইয়াত এনেকৈ লগাই দিছোঁ যেতিয়াতো হৈ যাব ইমানেই ধুনীয়া লাগিব চাবচোন আপোনালোকে বাকীবোৰ পাতো এনেকৈ লগাই লওঁ এতিয়া এয়া চব ফুলপাহ এয়া বনাই ল'লোঁ মই এয়া ফুলৰ কাৰণে এয়া পাতকেইটা ধুনীয়াকৈ এয়া একেধৰণে বনাইছোঁ এয়া অকণমান ৰাউণ্ড কৰি পেলাই চেপেটা কৰি দিছোঁ আৰু এইটো ৰাউণ্ডকৈ থৈছোঁ আৰু ইয়াতে এতিয়া মই ফুলপাহ লগাম ফুলপাহ লগাম এতিয়া এইটো দি দিম চেপেটা কৰি দিছোঁ এয়া দিছেনে আৰু ইয়াত পেঞ্চিলডালেৰে দি এনেকৈ খুচি খুচি দিম যাতে ধুনীয়া হৈ যায় দেখিবলৈ এইদৰে বাকী পাতকেইটা এনেকৈ লগাই দিম আৰু আঠাটো লগাই লওঁ প্ৰথমে তেতিয়া পটককৈ হ'ব আপোনালোকে এনেকৈ নাভাবিব যে ই কিনো বৰ বনাইছে একেবাৰে দেখুৱাবলগীয়া সেইটো কথা নহয় আচলতে এই সৰু ল'ৰা ছোৱালীবিলাকৰ আজিকালি বহুত কিবা কিবি প্ৰয়োজন হয় তো সেইকাৰণে দেখুৱাই দিছোঁ আৰু এইটো বনাইছোঁ যিহেতু মই আপোনালোকৰো কেতিয়াবা এনেকৈ কামত আহিব পাৰে বনালে এতিয়া এটা সৰু এটা লগাই দিম এডোখৰত বহুত ধুনীয়া খুবচুৰত হোৱা নাই আৰু পেকেট যিহেতু শেষ হ'ল তেতিয়া এইটো পেকেট খুলিছোঁ এয়া আপোনালোকক দেখুৱাই দিছোঁ এচব দুটা থাকে এইটো এমচিল যে মানে ক'ৰবাত ফুটা চুটা হ'লে যে টিঙত চিঙত বা যিকোনো বস্তু ফুটা চুটা হ'লে যে লগাই এইটো এমচিল টাইপৰ হয় বস্তুটো এই দুটা মিক্স কৰি দিব লাগিব এইখিনি চব প্ৰায় হৈ গৈছে মিক্স কৰি লোৱা এতিয়া আৰু আগৰ দৰে বনাবলৈ হৈ গ'ল এতিয়া পাত কেইখিলামান বাকী আছে বনাই লওঁ মানে এনেকৈ পাত বনাবলৈ একেবাৰে সহজ এয়া ল'লোঁ এনেকৈ হাতেৰে ৰাউণ্ড কৰি পেলাই এনেকৈ চেপেটা কৰি দিলোঁ পাতখিলা অকণ দীঘল দীঘল হ'লে ভাল লাগে আৰু দেখিবলৈ আপোনালোকে চুটিও কৰিব পাৰে এয়া চব এইপাহ ফুলো লগালোঁ আৰু এইপাহ ফুলো এইফালে এয়া লগালোঁ এইপাহ আৰু এই পাতখিলাও লগালোঁ আৰু ভাবিছোঁ ইয়াতে এটা সৰুকৈ এপাহ মানে ফুল দি দিওঁ নেকি অকণমান ভাল লাগিব পাতটো খিলাও দিওঁ নে ফুলেই দিওঁ নে এয়া চব ডাইনটো দেখিছে নাজানো আপোনালোকে মানে এইটো যোনফালে ঠাই ফুলটো মানে চবফালে দেখিব সেইকাৰণে এইটো ৰাউণ্ডকৈ দি দিছোঁ চাৰিওফালে এয়া একদম ৰাউণ্ডকৈ দি দিছোঁ আৰু এইটো এতিয়া মই কাটি লওঁ এইটো হেৰি হোৱাৰ আগতে নহ'লে শুকাই গ'লে কাটিবলৈ দিগদাৰ হ'ব আৰু এইফালে চব মই বনাইছোঁ এপাহ সৰুকৈ গোলাপ ফুল
এয়া দেখিছেনে মানে পাহিকেইটা এয়া চাওক বনাই লৈছোঁ প্ৰথমে এয়া আৰু ইয়াতে এনেকৈ মেৰিয়াই দিম বাছ এনেকৈ একেবাৰে সিম্পল হয় গোলাপ ফুল বনোৱাটো এইটো এনেকৈ বনাই দিম এইদৰে প্ৰতিপা হয় মানে পাত এয়া পাহিকেইটা মই এফালে পৰা সিফালে পৰা কৰি লগাই যাম আৰু একেবাৰে সিম্পল হয় এয়া চাওক এনেকৈ মানে ধুনীয়াকৈ গোটেই পাহে বনাই যাম এইটো চাওক এয়া হৈ গৈছে বহুত ডাঙৰকৈ নবনাওঁ এয়া সৰুকৈ বনাইছোঁ এইপা ফেব্ৰিকলটো মানে ফুটাব নাজানিলোঁ যে ডাঙৰ সৰহকৈ ওলাইছে এয়া চাওক ইয়াতে লগাই দিছোঁ ফুলপাহ মানে এনেকৈ দিলে এইটো 3D হয় এইটো 3D আৰ্ট ইয়াতে সৰু সৰুকৈ পাত দুখিলাও দি দিওঁ এইটো চাওক ফাইনেল এইটো মানে বেক চাইডটো এয়া এইটো এনেকুৱা আৰু এইটো ফাইনেল লুক নহয় ইয়াক আৰু কালাৰ কৰিবলৈ বাকী আছে আৰু আছে কিবা কিবি ইয়াত কাম মানে এই ফুলখিনি বনালোঁ আৰু এইখিনি এতিয়া শুকাবলৈ দিম ধুনীয়াকৈ পূৰা 2-3 ঘণ্টামান শুকাব লাগিব একদম টান হৈ যাব লাগিব যিহেতু ইয়াত কালাৰ কৰিব লাগিব সেইকাৰণে এইখিনি এতিয়া শুকাবলৈ দি লওঁ তাৰপিছত আকৌ ইয়াত আছে পিছত আকৌ এইটো ফিটিং কৰিবলৈও আছিলে আঠা লগাবলৈ আছে ইয়াত এতিয়া এইটো চব এই প্লাই এটুকুৰা লৈছোঁ প্লাই এটুকুৰাতে মানে এইটো এটা আন্দাজতে দিব লাগিব ইয়াতে মানে আঠাটো লগাই দিম আৰু এইটো মই ফেব্ৰিকল লগোৱা নাই দেই ফেব্ৰিকল লগোৱা নাই বেলেগ কিবা এটা আঠাহে হয় এইটো বহুত হাৰ্ড হয় আঠাটো আপোনালোকে ইয়াৰ ঠাইত ডেণ্ডাইটো ব্যৱহাৰ কৰিব পাৰে মই এইটোৱে লগাই দিছোঁ এয়া আঠাটো ইয়াতে লগাই ল'লোঁ ইয়াতে ধুনীয়াকৈ এইটোতো কিবা এটা আঠাইটো ব্যৱহাৰ কৰিছোঁ কিবা এইটো নামটো আৰু এইটো এতিয়া মই ইয়াতে লগাই দিম আৰু এইটোকে মই শুকাবলৈ দিম ইয়াতে ধুনীয়াকৈ লগাই দিলোঁ ইয়াতে আৰু এতিয়া শুকাবলৈ দিওঁ ধুনীয়াকৈ এতিয়া এই ফুল লাইনটো দিছে এইটো শুকাই গ'ল আৰু ইয়াতে এতিয়া কালাৰ কৰি থকা হৈছে আপোনালোকে যিকোনো কালাৰে কৰিব পাৰে মই ব্লু কালাৰটোৱে কৰিছোঁ মানে ব্লু কালাৰ এটা আছিলে আৰু সেইকাৰণে ব্লু কালাৰে কৰি দিছোঁ মোৰ মানুহজনে কালাৰ কৰিছে আহি ৰোৱাই নাই এইবোৰ কাম কৰি খুব ভাল পায় সেইকাৰণে আহি পূৰা কালাৰ কৰি আছে কালাৰটো কৰি লওঁ এতিয়া চাওক এইটো লৈছোঁ এইটো এটা পাউডাৰ হয় এলুমিনিয়াম পাউডাৰ আৰু এতিয়া এয়া চাওক এইটো পেকেটটো খালি এয়া উলিয়াই লৈছোঁ আৰু এতিয়া ইয়াতে এইটো মানে খুৱাই দিম আৰু এইটো আমাৰ এতিয়া একদম ফাইনেল এয়া ফুলদানিটো ৰেডি হৈ গৈছে এয়া চব যদি আপোনালোকে কোনোবাই এই ফুলদানি এনেকুৱা ফুলদানি ল'ব বিচাৰে তেতিয়াহ'লে মোক মেছেজ কৰিব পাৰে ইয়াতকৈ ডাঙৰ চাইজৰো বনাই দিব পৰা যায় যদি ইচ্ছুক কোনোবা তেতিয়াহ'লে মোক মেছেজ কৰিব যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব তেতিয়াহ'লে আকৌ এটা নতুন ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ তেতিয়ালৈকে সকলো সুস্থ থাকক সুখী থাকক বাই বাই